নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ মই নিতৌ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোটি ভালে আছে, ভালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই যেতিয়া ছুটীত আহোঁ তেতিয়া মোৰ শ্ৰীমতীৰ ল'ৰাৰ সৈতে আমি তিনিওটাই শিৱদৌলত প্ৰভু ভোলানাথৰ চৰণত চাকি ধূপ বন্তি জ্বলাই এখন শৰাই আগবঢ়াওঁ। ঠিক এইবাৰো আহিছোঁ আমি তিনিটাই। শৰাই দিয়াৰ পিছত আপোনাৰ মহাশিৱৰাত্ৰিৰ বাবে যি আপোনাৰ আয়োজন চলি আছে, সেই আয়োজনৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাওক। বেটা এফালে চোৱা, এফালে চোৱা বেটা, হাই কৰি দিয়া। দুই এফালে চোৱা, আহা এফালে। ভিডিঅ' হা ভাইটিখন চপাই লো। ভিডিঅ' হা পাঁচটা কিমান বেটা নমো কৰি দিয়া, নমো কৰি দিয়া, নমো কৰি দিয়া, নমো কৰি দিয়া, নমো। বেটা এইফালে চাওঁ, বেটা এইফালে চাওঁ। অঁ বেটা ক'ত গ'লাগৈ? ৰ'বা আকৌ মই যাওঁ আকৌ ৰ'বা। এতিয়া শিৱৰাত্ৰি আহি আছে, সকলোৱে চাকি ধূপ জনাবলৈ হ'লে আপোনালোকে ইয়াতে প্ৰথমে চাকি ধূপ জ্বলাই ল'ব লাগিব। ইয়াত দেখিছেনে, সোঁহাতে বাওঁহাতে চাকি ধূপ জ্বলাবলৈ থৈ দিছে। আগতে দৌলৰ কিনাৰত আছিলে, কিন্তু আজিকালি সোমাই যাওঁতে এয়া সোঁ চাইডে আৰু এইফালে বাওঁ চাইডে আপোনাৰ চাকি ধূপ জ্বলাবৰ বাবে ব্যৱস্থা কৰি দিছে।
বেটা দলৰ পাৰ্চাৰবিলাকে চব কি ধুনীয়াকৈ সিহঁতি খাই আছে। টাউন এখন শিৱসাগৰ টাউনখন এইফালে এয়া শিৱৰাত্ৰিৰ বাবে সকলো যা যোগাৰ চলি আছে। আহিব সকলোৱে শিৱৰাত্ৰিত। এয়া শিৱৰাত্ৰি মেলা ভিৰ লাগিলে আৰু দেখিছেনে? সকলোৱে শিৱৰাত্ৰিত আহিব দেই। ৰ'বা এই বছৰ শিৱৰাত্ৰি কাৰ্যসূচীখন আপোনালোকক অলপমান দেখুৱাই দিছোঁ। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা 17, 18, 19, 20, 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। ঠিক আছে। এয়া শিৱৰাত্ৰি মেলাৰ বাবে সকলো আয়োজন হৈ আছে। সকলো আহিব দেই। সকলোকে আমাৰ শিৱসাগৰ শিৱৰাত্ৰিলৈ সকলোকে আমন্ত্ৰণ জনালোঁ। এইবোৰ মেলা দোকান বহিবলৈ সাজু হ'লেই আৰু বেটা আহা। हाय बेटा ফাইনেলি নতুন আলহী আহি ঘৰ পালেহি। এতিয়া ৱেলকাম কৰিবলৈ ৰৈ আছো। এখন এণ্টক বুলি লৈ ল'লোঁ, শ্ৰীমতীক উপহাৰ হিচাপে দিলোঁ। ঠিক আছে। এতিয়া ৱেলকাম কৰিবৰ বাবে ৰৈ আছে দুৱাৰমুখত। ৱেলকাম কৰিবলৈ এতিয়া ৰৈ আছে। ঠিক আছে। কালাৰটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। নতুন আলহীক মায়ে সহায় লিখিবলৈ লৈছে। ইয়াত শ্ৰীমতী
আদা এইফালে চক 1,16,000 ভঙাটো চলি আছে আহি আছো অঁ আহা